ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। মোৰো ভালেই বাৰু। ভাল মানে মোৰ অলপ অসুখো হৈ আছে, তথাপিও মানে বহুত দিন হ'ল ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰা নাই, তো ভাবিলোঁ আজি দিওঁ। মানে অসুখ হোৱাৰ কাৰণে ইমান দিন ভিডিঅ' শ্বেয়াৰ কৰিব পৰা নাছিলোঁ আপোনালোকৰ লগত। গাটো ইমান ভাল নাই কাৰণে ভাবিলোঁ চুপ অলপ বনাই খাওঁ। আৰু অলপ পিছত বা আহি আছে, মানে মামাৰ ছোৱালীজনী, কাৰণ অহা কাইলৈ মামাহঁতৰ ঘৰত সকাম এটা আছে সৰুকৈ, আৰু পিঠাগুড়ি অলপ খুন্দিব আছে বুলি কৈছিল। তাৰপিছত পিঠাগুড়িটো বাৰু মিক্সাৰটো খুন্দিব পাৰি, কিন্তু যিহেতু ওচৰৰ ঘৰত মানে ঢেঁকী আছে, তো ভাবিলোঁ আমি ঢেঁকীতে খুন্দি আনোগৈ। সৌ যে বান্দৰটো দেখিছেনে? আমাৰ ইয়াত মানে এইকেইদিন ক'ব নোৱাৰি আৰু, মানে ইমান বান্দৰৰ উৎপাত হৈছে। ঘৰৰ পৰা পাকঘৰৰ পৰা বস্তু উঠাই লৈ যাব কাৰোবাৰ পৰা। আমাৰ বাৰু এইকেইদিন একো নিয়া নাই, কিন্তু আমাৰ ওচৰৰ মামীহঁতৰ পৰা আৰু আমাৰ ওচৰৰ কেইঘৰৰ পৰা বহুত বস্তু উঠাই নিছে পাকঘৰৰ পৰা। বাইদেউৰ চুলিখিনি ষ্ট্ৰেইট কৰিলে চুলিখিনিকে মেলিয়ে থাকিব আৰু বাইদেউ।